সাংবাদিক বন্ধুসকল আপোনালোকে সকলোৱে দেখিলে ফুৰিবাৰী অঞ্চলৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত কাৰণ তেখেতসকলে আজি যিমান আন্তৰিকতাৰে এইখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আমাক সহযোগ কৰিলে তাৰ বাবে মই এই অঞ্চলৰ সমূহ ৰাইজক সকলো শ্ৰেণীৰ ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আমাৰ অজয় ৰায় জনপ্ৰিয় নেতা এই অঞ্চলৰ আৰু তেখেতে যোৱা দিনবিলাকত যিমান আন্তৰিকতাৰে এই অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰিছে মই ভাবোঁ তেওঁ বিপুল ভোটত জিকিব আৰু ভাৰতীয় জনতা পাৰ্টি ইয়াত ৰাইজে বিচাৰিছে কাৰণ পৰিৱৰ্তনৰ বাবে কাৰণ যোৱা দিনবিলাকত যিবিলাক চৰকাৰ হ'ল সেই চৰকাৰবিলাকে বিটিয়া অঞ্চলত বহুত দুৰ্নীতি কৰিলে বা জনসাধাৰণৰ যিটো ৰাজহুৱা ধন তেখেতসকলে অপব্যৱহাৰ কৰিলে এনেধৰণৰ বহু ৰাজহুৱা অভিযোগ আছে আৰু ৰাইজৰ বহুত মনত প্ৰশ্নও আছে ৰাইজে বহুত নোপোৱাৰ বেদনাত ভুগি আছে গতিকে সেইকাৰণে ৰাইজক লাগে সামাজিক ন্যায় আৰু ৰাইজক লাগে অৰ্থনৈতিক উন্নয়ন ৰাইজক লাগে শান্তি সমন্বয় গতিকে এই গোটেই কথাখিনি কোনোবা চৰকাৰে যদি দিব পাৰে সেইটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দিব পাৰে এই বিশ্বাস বিটিয়া অঞ্চলৰ ৰাইজৰ মাজত উপজিছে গতিকে মই আশাবাদী অত্যন্ত যে এই অঞ্চলৰ ৰাইজে আগন্তুক নিৰ্বাচনত বিজেপিকে এই অঞ্চলৰ চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰিব।